নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ সপোন সাৰথী ব্লগলৈ স্বাগতম জনাইছোঁ। আপোনালোক সকলোকে মোৰ মৰম আৰু শুভেচ্ছা যাচিলোঁ। আজি আকৌ লৈ আহিছোঁ এটা নতুন ভিডিঅ'। বলকচোন ভিডিঅ'টোত কি দেখুৱাব ওলাইছোঁ চাই লওঁ। আজি বনাম গিলাচ পিঠা। কেনেকৈ বনাম, ইয়াতে মই পিঠাগুড়ি লৈছোঁ। লৈ ইয়াতে এৰপৰা চেনি অলপ মিক্স কৰি দিম প্ৰয়োজন অনুসৰি। তাৰপাছত নাৰিকল গুড়ি দিম। দেখুৱাম গিলাচ পিঠা কেনেকৈ বনায়। তাৰ কাৰণে এই দুটা গিলাচ লৈছোঁ। গিলাচ দুটা অকণমান তলত ফুটা কৰি লৈছোঁ। লৈ এই গুড়াখিনিত মই নাৰিকল মিক্স দিছোঁ। এই নাৰিকল অলপ ইয়াতে মিক্স দি দিছোঁ। পিঠাগুড়ি হৈ ইয়াত মিক্স কৰি ভালদৰে এনেকৈ অলপ পানী দি সানিছোঁ, যাতে গুড়াখিনি লাগি নধৰে। তাৰ কাৰণে অলপ শুকানকৈ দিব লাগিব। প্ৰয়োজন অনুসৰি পানী ল'লে হ'ল। গুড়াৰো কোনো হিচাপ নাই। নিজৰ প্ৰয়োজন মতে গুড়াও ল'ব পাৰে, পানীও অকণমান ল'লে হ'ল প্ৰয়োজন অনুসৰি। গুড়াখিনি যাতে অলপ শুকান হৈ যায়, তাৰ কাৰণে পানীখিনি প্ৰয়োজন অনুসৰি ল'ব লাগিব। গুড়াখিনি ভালদৰে মিক্স কৰা হৈ গ'ল। গিলাচটোত গুড়া লৈ লৈছোঁ আধাকৈ। হেঁচি নিদিব, লাহেকৈ নাৰিকল আৰু চেনি মিক্স কৰি ইয়াতে থৈ দিছিলোঁ। এইখিনি ভালকৈ মিক্স কৰি লৈছোঁ। এইখিনিও মিক্স হৈ গ'ল। এতিয়া ইয়াৰে অকণমান এই গিলাচটোত দি দিছোঁ। দি আকৌ ইয়াতে গিলাচটোৰ ওপৰত গুড়া দি দিছোঁ। অকণমান এনেকৈ থপৰিয়াই দিছোঁ। এফালে গেছত মই কুকাৰত পানী গৰম হ'ব দিছোঁ। পানী অকণমান এই প্ৰয়োজন অনুসৰি দি ঢাকনিখন মাৰি দিছোঁ। পানীখিনি উতল আহিছে। এতিয়া মই ইয়াতে ভৰাই দিম। গিলাচটো বহুৱাই দি উঠি এখন প্লেট ঢাকি দিছোঁ। অকণমান দেৰি পাছত গিলাচটো নমাই দিম, পিঠা হৈ যাব। নমাই দিম। এতিয়া চাব, এনেকৈ উল্টাই দিছোঁ। অলপ থপৰিয়াই দিছোঁ যাতে পিঠাটো ভালকৈ ওলাই আহে। গিলাচটো উলিয়াই আনিছোঁ। এয়া কি ধুনীয়াকৈ পিঠাটো হৈ গ'ল।
গিলাচ পিঠা ৰেডি হৈ গ'ল সম্পূৰ্ণ